নমস্কাৰ অনলাইন হেল্প চেনেল আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে স্কুল বা কলেজত স্বাধীনতা দিৱস উপলক্ষে এটি চমু ভাষণ কেনেকৈ দিব সেই বিষয়ে দেখুৱাম। সো ভিডিঅ'টো ষ্টাৰ্ট কৰিছো, স্কিপ নকৰি চাই যাব। শ্ৰদ্ধাৰ অধ্যক্ষ, শিক্ষক তথা মোৰ প্ৰিয় বন্ধু-বান্ধৱসকল, আজিৰ দিনটো সমগ্ৰ ভাৰতীয়সকলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিন। আজি 15 আগষ্ট, ভাৰতবৰ্ষ স্বাধীন হোৱা দিন। 1947 চনৰ 15 আগষ্ট তাৰিখে ব্ৰিটিছ শাসকৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰিছিল ভাৰতে। এই দিনটোত আমি এটা জাতি হিচাপে আমাৰ স্বাধীনতা দিৱস উদযাপন কৰোঁ। যিদিনাখন আমি সেই মহান ব্যক্তিসকলক স্মৰণ কৰোঁ, যিসকলে আমাৰ কাৰণে বহুত ত্যাগ স্বীকাৰ কৰিছে। আমাৰ এই স্বাধীনতাৰ অৰ্থ কি? স্বাধীনতা মানে এই নহয় যে আমি অন্যৰ প্ৰতি গুৰুত্ব নিদি নিজে যি ইচ্ছা সেয়া কৰিব পাৰোঁ। স্বাধীনতা মানে এয়া নহয় যে আমি দুৰ্নীতিত লিপ্ত হৈ অৰ্থ উপাৰ্জন কৰিব পাৰোঁ। স্বাধীনতা মানে হৈছে আমাৰ জাতিয়ে আমাক সুযোগবিলাক প্ৰদান কৰক, যাক ব্যৱহাৰ কৰি আমি আমাৰ ক্ষেত্ৰ বাছি লৈ তাত আগবাঢ়ি এই মহান জাতিৰ সমৃদ্ধি লাভ কৰিব পাৰোঁ। প্ৰত্যেক ভাৰতীয়ই যদি নিজৰ স্বাধীনতাক স্বাৱলম্বী কৰাৰ কাৰণে সামাজিক তথা অৰ্থনৈতিক ন্যায় বিচাৰৰ সচেতনতাৰ প্ৰতি লক্ষ্য ৰাখে, তেতিয়াহে সেই স্বাধীনতা ভালদৰে ব্যৱহাৰ হ'ব। মই আমাৰ সহছাত্ৰসকলক এই স্বাধীনতাৰ অপব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনালোঁ। স্বাধীনতা হ'ল এটি উপহাৰ আৰু এই উপহাৰটি আমি অৱশ্যই গ্ৰহণ কৰিব লাগে। আমাৰ পূৰ্বপুৰুষসকলে এই স্বাধীনতা অৰ্জনৰ কাৰণে বহু সাহসেৰে যুঁজ দিছিল। স্বাধীনতা আমাৰ কাৰণে তেওঁলোকৰ উপহাৰ। আহক আমি তেওঁলোকক গৰ্বিত কৰোঁ আৰু এই জাতীয়তাক গৌৰৱ তথা সাফল্যৰ শিখৰত লৈ যাওঁ। জয় হিন্দ, জয় আই অসম। সো আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।